ঠিক আছে আমি আহি আছোঁ বাই 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 আৰু বহুত ভাল লাগিছে আৰু কি লাগিলে আমাক ফুল সাপোৰ্ট কৰিছে ধন্যবাদ আৰু কি কৰে কি মানে এনেকৈ মানে ৰিস্পেক্ট দিছে না কথা কথা বহুত ভাল লাগিছে মানে বাইকৰ নামটো চাই পিনে মানে মোক হাই দিছে মই হাই দিছোঁ পিছত মানে ছাবস্ক্ৰাইবাৰ 2-3টা মাৰিছে বহুত বহুত ধন্যবাদ অলৰেডি আমি দেখি আছিলোঁ ৰাইড কৰিম বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে চাই থাকক মটৰ ব্লগিং দ্বাৰা हेलो बंधु बान्धवीসকল जी 15 नং राष्ट्रीय घाईपथ আছে তাৰ ফলে আমি যি গাজলি আছে গাজলি ৰাইট সাইড খুমালি আমাৰ গাঁৱৰ যোৱা ৰাস্তাখন হয় তখন আর রাস্তাখন চাই পিনে কেনে লাগিছে আপোনালোকে আশা কৰিছে ভালে লাগিছে আৰু যেহেতু এটাই কথা ক'বলৈ বিচাৰিম ইউটিউবাৰ যিকেইটা ডাঙৰ ইউটিউবাৰ কেইটা আছে সিহঁতৰ কাৰণে আমি বহুত ৰিস্পেক্ট পাওঁ কিয় ইয়াতে বহুত ভাল কাম কৰিছে বুলিহে আমি ৰিস্পেক্ট পাওঁ যেহেতু আজি আমি যেতিয়া কেৰিগেণ্ডা যেতিয়া আমি অভাৰটেক কৰিম টাইনিংটো তেতিয়া আমি আৰক্ষী 2-3 গৰাকী পাওঁ সিহঁতে মোৰ ইউটিউবৰ লগটো চাই বা মৃত্যুঞ্জয় ব্লগ 99 লিখাটো চাই পিনে আমাক হাই দিছে ঠিক আছে হাই দিয়াৰ লগে লগে আমি ভাবিছোঁ বেলেগ কাৰোবাক দিছে পিছত চাইছোঁ আমাৰ পিছফালে আইনাত নাই আমাৰ পিছফালে কোনেও নাই পিছত মই ভাবিছোঁ মোকে দিছে বুলি পিছত আপোনালোকক লগত শ্বেয়াৰ কৰিলোঁ কথাটো বহুত ভাল লাগিছে এনেকৈ ৰিস্পেক্ট দিলে মানে কি কিবা এটা কাম কৰি আছোঁ বুলি কিবা এটা আশা থাকে আৰু বহুত ভাল লাগিছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আপোনালোকৰ ওপৰত আৰু ভিডিঅ'টো পুৰা চাওক हेलो गाइस कोনোবা যদি লগ ধৰিব খোজে তেনেহ'লে আমাৰ গাজুলিৰ পৰা আহি পিনে পিছত এটা নামঘৰ পাব নামঘৰ পাৰ হৈ পিনে পিছত মানে আমাৰ মছজিদ এটা পাব মছজিদটো পাৰ হৈ পিনে পিছত এটা মিলঘৰ পাব ৰাইট চাইডে সোমাই যাব লগা ৰাস্তাখন এইখনে আহিলে লগ পাই যাব কোনো বন্ধু বান্ধৱ আহিব খুলিলে এইফালে ঘূৰিব আহি পিনে যোগাযোগ কৰিলে হ'ল বা কাৰোবাক জিকালি হ'ল মৃত্যুঞ্জয় গড় কোনটো হয় বুলি এনেধৰণে কৈ দিব আশা ৰাখিছোঁ আৰু ভিডিঅ'টো চাই কেনে ভাল লাগিছে ৰাতিপুৱা মানে মৰ্নিং সময়ত যদি ঘূৰি পিনে ভাল লাগে বহুত ভাল লাগে কিয় ভাল লাগে জানে এতিয়া পুৰা নীৰৱ ঠাই এটা বস্তু লৈ গ'লে বহুত ভাল লাগে সেই গাইজ ফাইনেলি আমাৰ দুৰ্গা মণ্ডপ পাই গৈছোঁ দুৰ্গা মণ্ডপ আৰু কালী মণ্ডপ একেলগতে হয় ইয়াতে আমাৰ মণ্ডপটো মানে ইয়াতে পূজা হয় আৰু দুৰ্গা পূজাকেইটা আৰু আপোনালোকৰ লগত পুৰা কথা শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ কিয় আপোনালোকে হৈছে মোৰ নেক্সট লেভেলৰ ফেমিলি ক'বলৈ গ'লে ফেমিলিৰ লগত যিকোনো ধৰণৰ প্ৰব্লেম বা যিকোনো ধৰণৰ ভাল খবৰ হ'লেও আপোনালোকৰ লগত শ্বেয়াৰ কৰা মোৰ কাটিমৰ পৰা একমাত্ৰ কীৰ্তন হয় ধন্যবাদ Hey guys, finally যেহেতু আমি অলৰেডি আপোনালোকক দেখাইছোঁ যে আমাৰ আৰক্ষীগৰাকীয়ে বহুত ফুল ছাপোৰ্ট কৰিছে যিহেতু আমাৰ বাইকখনৰ ইউটিউবৰ লোগো চাই পিনে ভাবিছে ইউটিউবাৰ হয় বুলি আৰু সেইটো ভাবি পিনে আমাৰ বহুত ৰিস্পেক্ট দিছে আৰু ৰিস্পেক্ট দিয়াৰ লগে লগে যিহেতু আশা কৰিছে বুজিয়ে পাইছে আপোনালোকে আমাৰ যি বাইক ৰানিং কৰা সময়তে ঠেলামৰা আহিব এতিয়া টাইনিং ল'ম ঠেলামৰা যিটো ঠেলামৰা চেণ্টাৰ পাৰ হৈ পিনে তেতিয়া মানে আমি লগ পাওঁ আৰু আমাৰ আৰক্ষীগৰাকীৰ লগত আৰু লগ পাই পিনে মানে সি আমাৰ টাটা বাই বাই দিছে পিছত মই ভাবিছোঁ বেলেগ কাৰোবাক দিছে নেকি পিছত চাইছোঁ যে নহয়
আমাকে দিছে কি আমাৰ পিছফালে মানুহ নাই পিছত আমি মানে তাক সুধি লৈছোঁ আৰু কি আৰু সুধি পিনে পিছত আমি ভিডিঅ' এটা সৰুকৈ বনাইছোঁ বহুত মনোৰঞ্জন হৈছে আশা কৰিছোঁ বুজিয়া পাইছে যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে সুন্দৰকৈ এটা লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আপোনালোকৰ ওপৰত আজিলৈ ইয়াতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু ইয়াৰ পিছত পাই যাব আপোনালোকে যি ঠেলামাৰা পিছপৰা অঞ্চল বেৰগাঁও আছে বেৰগাঁৱৰ ফুল এনজয় মুমেণ্ট ভিডিঅ' পাব আবেলি 4:30 বজাত আশা কৰিছোঁ বুজিয়া পাইছে থেংক ইউ ৱাচিং ফৰ ভিডিঅ'